নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছো আমি বিশাললৈ। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ লগতে আপোনালোককো বিশাললৈ অৰ্থাৎ গোলাঘাটৰ বিশাললৈ লৈ যাওঁ। চাওক আমাৰ গোলাঘাটৰ বিশালখন আৰু আপোনালোকৰখন কেনেকুৱা জনাব। চ' বলক গৈ থাকোঁ। বিশাল আহি পাই গ'লোঁ। ঘৰৰ পৰা বেছি দূৰ নহয়, বিশাললৈ 5 মিনিটমান লাগেহে, বেছি দূৰ নহয়, পালোৱে। চ' এতিয়া নামি লওঁ। আমি লিফ্টৰ ভিতৰত গৈ আছোঁ। এতিয়া আমি ধুনীয়াকৈ লিফ্টৰ ভিতৰত গৈ আছোঁ। যেটা ব্যাগ গাড়ি বাস্কেট তা লগি লগি এই দেখো কৰা হৈছেগে। এতিয়া যাওঁ আৰু হ'লেও অলপ দুই এটা কিবা কিবি চাই আছে, চাই লওক। আহিছোঁ যেতিয়া অকণমানটো চাবই লাগিব। এইবিলাক আপোনালোকক আমাৰ গোলাঘাটৰ বিশালখন দেখাই দিছোঁ, চাই লওক অকণমান। তাতে গাৰু চাৰুবোৰ আছে আৰু পাতি আছে। হ'লনে? বিশালত বজাৰ কৰি হৈ গ'ল। এতিয়া আকৌ পুনৰ আমি বিশালৰ পৰা আহিলোঁ। আহি ভাবিছিলোঁ ঘৰলৈ যাম, কিন্তু সময় আছে, সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁ। পাছফালে মাদাৰ আৰু ফাদাৰ দি দিছোঁ, আগফালে মই আৰু ভাইটি বহিছোঁ। মোৰ ভিডিঅ' কৰিবলৈ ভাল হয়, সেইকাৰণে আমি গৈ আছোঁ এতিয়া যোগীবিল। ভাবিছোঁ আপোনালোককো দেখাম। যদি গোলাঘাটত আপোনালোক আছে তেতিয়াহ'লেতো দেখিছে, যিসকলে নাই দেখা সেইসকলৰ বাবে অলপ আজি গৈ থাকোঁ যোগীবিল। কেনেকুৱা লাগিছে? যোগীবিল যাম। ফাদাৰ আৰু মাদাৰে যোগীবিল দেখালে। মা আজি প্ৰথম দেখিম, কি দেখোঁ জানো। মই এদিন গৈছিলোঁ, আজি 2 বছৰমান হ'ল। বহুত দিন নাই যোৱা, এতিয়া বহুত বেলেগ হৈছে বুলি শুনিছোঁ। চ' আজি চাই আহোঁ, আপোনালোকেও দেখাম ব'লক। আমি যোগীবিল আহি পাই গ'লোঁ।
এতিয়া গৈ আছোঁ আমি এইফালে চব কি ধুনীয়া ফাইনেলি আমি এই যোগীবিলৰ দলংখনত উঠিলোঁ আৰু ধুনীয়াকৈ দলংখনত উঠিও ভাল লাগে আৰু ইয়াত ফটো মাৰিও খুব ভাল লাগে আমি তেতিয়া আহোঁতে এনেকুৱা ফ্লেগ চেগবোৰ উৰাই থোৱা নাছিলে এতিয়া ধুনীয়াকৈ ফ্লেগবোৰ দিছে আৰু ধুনীয়াকৈ দলংখন অকণ ৰঙো কৰিছিল আমি তেতিয়া আহোঁতে অকণমান দলংখন পুৰণা নিচিনা আছিলে এতিয়া আকৌ ঠিক কৰিছে খুব ভাল লাগিছে আগৰবাৰতকৈ এইবাৰ খুব বেছিয়ে ভাল লাগিছে গছডালৰ তলতে দীক্ষু দা আৰু অমৃতা বাৰ এটা গানৰ শ্বুটিং হৈছিলে মোৰ সেই গানটো খুব বেছিয়ে ভাল লাগে অজনা কাহিনী ঘূৰণীয়া জোন ঘূৰণীয়া এনেকুৱা বুলি গান এটা আছিলে আপোনালোকে যদি চাইছে নিশ্চয় এই গছজোপা দেখিছে আৰু এই বিলখনৰ ধুনীয়া মানে ফুটেজ লোৱা আছে গানটো চাবচোন চালে আপোনালোকে ধুনীয়াকৈ দেখা পাব চ' খুব ভাল লাগিছে বহুত অসমীয়া গান শ্বুটিং হৈছে তথাপিও মোৰ বেছিকৈ এই গানটোৰ কথা মনলৈ আহিছে বাকীকেইটা আৰু মনলৈ অহা নাই চ' সেইটোকে আপোনালোকক ক'লোঁ এতিয়া ভাইটিয়ে মানে প্ৰায় সি অহা হয় লগৰ ল'ৰাবিলাকৰ লগত কেতিয়াবা এনেকুৱা পিকনিক চিকনিক অহা হয় সেয়েহে মানে দেউতা মাক দেখাই আছে এনেকৈ ইয়াত কি কৰিছিলে মানে সিহঁতি চাওকচোন কি দেখাই আছে দলং এইফালে আছে বাগান ইমান ভাল লাগিছে আহি ফটো পষ্ট দি আছে ভাইটিয়ে ফটো উঠাই আছে মাৰিবলৈ কৈছে সেয়া ধুনীয়াকৈ ফটো মাৰিবলৈ বহি লৈছে সেয়া চক ইমান ফটো উঠি লওঁ ধুনীয়া মানে কি হ'ল মোৰ মোবাইলৰ চাৰ্জ দিয়াও নহ'ল ইয়ালৈ অহাও কথা নাছিল তেনেকৈ ডিষ্টেঞ্চ পটককৈ হৈ গ'ল অহাটো তাৰপিছত বিশাল সোমালোঁ তাৰপৰা ইয়াত সোমালোঁ মোবাইলৰ চাৰ্জো কমকৈ আছে এতিয়া অকণমান গধূলি হৈছে অকণমান ফটো চটো মাৰিলোঁ আৰু দুখনমান মাৰিম আৰু এই দলংখন আছে কি ধুনীয়া দলং এয়া দলংখনত উঠিম দুখনমান ইয়াত আহি খুব ভাল লাগে ইয়াত কেইবাটাও গানৰ শ্বুটিঙো হৈছে আপোনালোকেও আহিব খুব ভাল লাগে ইয়াত দুখনমান চেলফি লৈ লওঁ মাৰি আহোঁতে ইমান ধুনীয়া ধুনীয়া লোকেশ্যন আছে ফটো মাৰি শেষে নহয় চ' আন্ধাৰে হৈ গৈছে এতিয়া লাইট জ্বলাই দিছে ইয়াতে দুখনমান ফটো মাৰি লওঁ তাৰপিছত আৰু যাম আৰু লাহে লাহে চাওক ডাইনাছৰ নেজডাল ভাগি আছে ইয়াৰ পাছফালৰ ভিউটো কি ধুনীয়া হৈছে চব ইমান ধুনীয়া মা গধূলি হৈছে গৰু আনিবলৈ আছে যাওঁ কৰি আছে তথাপিও ইমান ধুনীয়া লাগিছে চব ফটো উঠি লওঁ ইমান কেনেকুৱা লাগিলেও ভাই কিয় আহিয়ে থাকে ন তই আহি থাক মোৰ আমনি লগা নাই পাই মই 2 নম্বৰ পৰা আহিছোঁ আমনি নহয় মানে চব চিনি পাওঁ ক'ত কোনটো কি আহে সেইটো কথা আমনি নালাগে আহি কেতিয়াও আমনি নালাগে এনেকুৱা ঠাইবিলাকলৈ আহি ভাত খাই আমনি নালাগে না তেনেকুৱা জেগা মানুহৰ একেটা বিস্কুট খাই আমনি লাগে কিন্তু ভাত খাই কেতিয়াও আমনি নালাগে তেনেকৈ ইয়ালৈ আহিও আমনি নালাগে এইখিনি জেগাত যোগী বাৰী বিল কয় নে যোগী বিল কয় মোৰ বেছিকৈ যোগী বিল আহি থাকে চ' বিল যেতিয়া বিলো ক'ব পাৰি আমাৰ দেউতা আৰু মায়ে প্ৰথম আহিছে
বিয়া পতাৰ পিছত আহিছে উল্টা বিয়া পতাৰ আগত আহে মানে অঁ মানুহে আহে বিয়া পতাৰ আগত সিহঁতি আমাৰ মাদাৰ আৰু ফাদাৰে আহিছে বিয়া পতাৰ পাছত ল'ৰা ছোৱালীকেইটাৰ জোহত আহিছে বিশেষকৈ ল'ৰাটোৰ জোহত আহিছে দেই এতিয়া ৰাতিয়ে হ'ল আমি যাওঁ আমাৰ মাৰ বিশেষকৈ গৰুকেইটালৈ মনত পৰি আছে সেইকাৰণে যাওঁ যাওঁ কৰি আছে তাতো ইমান ভাল হৈছে অলপ দেৰি গ'লোঁ এতিয়া যাওঁ আন্ধাৰো হৈছে আপোনালোকৰ কেনেকুৱা লাগিলে জনাব চাই এইবিলাক কিহৰ গছ কোনবিলাক এইবিলাক হেৰি পদুম আৰু কি ভিডিঅ'টো আজিলৈ এইখিনিতে সামৰোঁ যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰিব লগতে যদি চেনেলটো আপোনালোকে নতুনকৈ চাই আছে আৰু যদি ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টাটো অল কৰি থ'ব তেতিয়া ভিডিঅ' দিও আপোনালোকে চাব পাৰে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকিব সুস্থ হৈ থাকিব বাই বাই